নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ অন্য এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হৈছে ছাগলী মাংস ইয়াত ছাগলী মাংস আৰু ইয়াত আমি মেৰিনেট কৰিম ইয়াত নিমখ দি দিছোঁ ইয়াত হালধি দি দিলোঁ আৰু ইয়াত আদা নহৰু পেষ্ট আৰু ইয়াত দৈ আৰু ইয়াত জিৰা গুড়ি আৰু অলপমান গৰম মছলা এইখিনি আমি মেৰিনেট কৰি লৈ লওঁ মেৰিনেট কৰি এনেকে 10 মিনিট টাইম ৰাখি থৈ দিম এতিয়া আমি কেৰাহী গৰম হ'বলৈ দি দিছোঁ এতিয়া তেল দি দিওঁ এতে ইয়া আমি তেল দি দিলো ইয়া তেলটো গৰম হ'বলৈ দি দিছোঁ ইয়াতে দিম প্ৰথমে তেজপাত আৰু গোটা গৰম মছলা ইয়া ইলাচি আৰু ইয়া হৈছে পিয়াজ আমি পিয়াজ দি দিলো কাটি থোৱা পিয়াজখিনি ইয়াত দি দিলো আৰু লাহে লাহে ইয়াক আমি লৰাই দিম এতিয়া ইয়াতে বিলাহীখিনি দি দিও বিলাহী দিব পৰা হৈ গৈছে পিয়াজটো ভজা হৈ গ'ল বিলাহী দি লাহে লাহে ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ অলপ টাইম এনেকৈ পমি যোৱালৈকে ৰাখি দিম বিলাহীটো পমি যোৱালৈকে এইখিনি এতিয়া হৈ গ'ল আমি ইয়াতে আদা নহৰু দি দিম ইয়াতে দি দিছোঁ আদা নহৰু এতিয়া লৰাই দিম অলপমান এনেকৈ ইয়াত আদা নহৰু এইবাৰ ইয়াতে আমি মছলা এড কৰিম আমি ইয়াত দিছোঁ হালধি গুড়ি আৰু ইয়াত কাশ্মীৰী ৰেড চিলিৰ গুড়ি আৰু ইয়াত জিৰা গুড়ি পানী দি লৈছোঁ ইয়াত আমি পানী দি লৈছোঁ এবাৰ এইখিনি ইয়াতে দি দিম মছলা এনেকৈ দিলে টেষ্টটো অলপ বেলেগ হয় ভাল লাগে খাবলৈকে এয়া আমি লাহে লাহে এনেকৈ লৰাই দি দিছোঁ এই অলপ অলপ লাগি লাগি ধৰিছে এয়া এনেকৈ লাহে লাহে এনেকৈ এতিয়া আমাৰ সম্পূৰ্ণভাৱে মছলাখিনি ভজা হৈ গ'ল আৰু ইয়াত আমি মেৰিনেট কৰি থোৱা ছাগলীৰ মাংসখিনি এবাৰ ইয়াতে দি দিছোঁ এয়া ইয়াক ধুনীয়াকৈ এনেকৈ অলপমান লৰাই দিছোঁ এয়া এনেকৈ অলপ টাইম আমি ফ্ৰাই কৰি থাকিম এয়া এনেকৈ লাহে লাহেকৈ লৰাই দিছোঁ এতিয়া আমাৰ এইখিনি অলপ টাইমৰ কাৰণে ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়া আমি এতিয়া 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিম ইয়া 5 মিনিটৰ কাৰণে ইয়া আমি এতিয়া ঢাকনিখন গুচাই দি দিলোঁ আৰু ইয়াক অলপমান আমি এনেকৈ লৰাই দি দিছোঁ এনেকৈ আৰু ঢাকনিখন লগাই দিওঁ এনেকৈ অলপ টাইম ফ্ৰাই কৰি থাকিম এতিয়া আমি ঢাকনিখন গুচাই দি দিলোঁ
আৰু ইয়াত আলু দি দিম এয়া আলু या आलू दी आमी এটা অলপ টাইমৰ কাৰণে এনেকৈ ফ্ৰাই কৰি থাকিম এনেকৈ লাহে লাহে ফ্ৰাই কৰি থাকিম ইয়াত পানী ব্যৱহাৰ কৰা নাই পানী ব্যৱহাৰ নকৰাকৈ ফ্ৰাই কৰিলে খাবলৈ বেছি টেষ্টি হয় এতিয়া ইয়াক অলপমান এনেকৈ লৰাই দিছো ইয়া আমি অন্ত ফ্ৰাই কৰি আছো অলপ টাইমৰ কাৰণে অলপ অলপ লাগি ধৰিছে ইয়াত অলপকে মই পানী দি লৈছো যেহেতু লাগি ধৰিছে মই আৰু ফ্ৰাই কৰি আছো আৰু ঢাকনি নিদিয়াকৈ ফ্ৰাই কৰিম মোটামুটি ফ্ৰাই হলে আপোনালোকে এনেদৰে বনাই খাইছেনে খাই খাবচোন বহুত টেষ্টি লাগে আৰু আমি ইয়াতে পানী দি ইয়া পানী দি ললো পানী দি ধুনীয়াকৈ লৰাই দিছো আমি এতিয়া এই কুকাৰত দি দিম কুকাৰত সিটি মাৰিবলৈকে দিম 4-5টা এতিয়া আমি কুকাৰত এখিনি ঢালি দি দিলো আৰু ইয়াতে আমি 4-5টা সিটি যাবলৈকে দি দিম ইয়া ঢাকনিখন লগাই দি দিলো এতিয়া আমাৰ 4-5টা হুইসেল গল এতিয়া হুইসেল ঠাণ্ডা হৈ গল ইয়া আমি ঢাকনি খুলি দি দিলো আৰু গেছটো অন কৰি দি দিলো আৰু এটা ধুনিয়া কৰি অলপ লৰাই লৈছো প্ৰথমে ইয়া আমাৰ মাংস পুৰা সিজি গৈছে ইয়াতে দি দিম গৰম মছলাৰ গুৰি গৰম মছলাৰ গুৰি দি দিলো আৰু ধনিয়া পাত এনেকৈ দি দিলো এতিয়া আমাৰ মাংস হৈ গৈছে এয়া আমি এটা খাবলৈকে লৈ লৈছো ভিডিওটো যদি চাই ভাল লাগিছে আপোনালোকে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দি দিব এয়া